ভাগৱতীকো এখন ফুলাম গামোচা সন্মান জনাবলৈ মাইনু শইকীয়াক অনুৰোধ জনাইছোঁ। আন্তৰ্জাতিক নাৰী দিৱস পালন কেটেটঙত। সমগ্ৰ বিশ্বৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰ কেটেটং আঞ্চলিক মহিলা সমিতিৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। কেটেটং উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত মহিলাসকলৰ মাজত বিভিন্ন খেলৰ আয়োজন কৰা হয়। বিয়লি 5 বজাত কেটেটং ৰংগমঞ্চত মুকলি সভাৰ লগতে দুপৰীয়া হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। নাৰীৰ শ্ৰমিকসকল 1857 চনত পোন প্ৰথমবাৰৰ বাবে 8 মাৰ্চৰ তাৰিখে দৈনিক কামৰ সময় 11 ঘণ্টাৰ সলনি 10 ঘণ্টালৈ হ্ৰাস কৰাৰ কমাবৰ কাৰণে তেওঁলোকে দাবী জনাইছিল। তাৰপিছত 1908 চনত ঠিক 8 মাৰ্চ তাৰিখে নিউয়ৰ্কৰ নাৰীৰ শ্ৰমিকৰ নিউয়ৰ্ক প্ৰথমতে আমেৰিকা তাৰপিছত নিউয়ৰ্ক নাৰী শ্ৰমিকসকল নাৰী মানে বনোৱা ব্যক্তিসকলে মুকলি সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম জুনিয়ৰ কলেজৰ প্ৰবক্তা পালংক উমম নিংখি আৰু মমি কলিতা। ভাল লাগিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আমি ইয়াত কেটেটং সমগ্ৰ মহিলাখিনি লগ লাগি আমি অনুষ্ঠিত কৰিছোঁ। খুবেই ভাল লাগিছে, গোটেই অঞ্চলৰ আমাৰ মহিলাসকল আজি ওলাই আহিছে। সকলোৱে পূৰ্ণ সহযোগত আমি খুব সুন্দৰভাৱে অনুষ্ঠিত কৰিছোঁ। বিভিন্ন ধৰণৰ খেল ধেমালি পতা হৈছে আৰু সকলোৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। খুবেই ভাল লাগিছে আৰু নাৰীসকলৰ যি একতা যেনেধৰণে ওলাই আহিছে দেখি ভাল লাগিছে। মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা, আছাম নিউজ এনি টাইম।